ভিৰতে ভিৰ বঢ়াওঁ বুলি নতুনকৈ বনোৱা যোৰহাটৰ ফ্লাইঅভাৰ চাবলৈ আমিও গৈ পালোঁগৈ। ফ্লাইঅভাৰনো কোনে নাই দেখা হয়নে বাৰু? কিন্তু নিজৰ চহৰত নতুনকৈ কিবা এটা বনাইছে যেতিয়া চোৱাৰ হেঁপাহ সকলোৰেতো থাকে ন। চাওকচোন ইমান ভিৰ, কোনোবাজনে আকৌ ছাইডত ৰখি চেলফি তুলিছে, কোনোবাই আকৌ ফ্লাইঅভাৰৰ ওপৰত ৰখি কথা পাতিছে। এয়াইতো সৰলতা ন আমাৰ অসমীয়া ৰাইজৰ, সৰুকৈ হ'লেও সুখবোৰ উদযাপন কৰাটো। আমি পিছে স্কুটি লৈয়ে গ'লোঁ আৰু ফ্লাইঅভাৰৰ ৱালবোৰত দেখিছিল ইমান ধুনীয়াকৈ কিছুমান পেইণ্টিং বনোৱা হৈছে। ৰাইজলৈ আৰু এটাই অনুৰোধ দেই, গুটখা আৰু তামোলৰ পিকেৰে যাতে পেইণ্টিংবোৰ আৰু অকণ ৰাঙলী নকৰে।